welcome back to my YouTube channel. মই প্ৰণামী মোৰ চেনেল দিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। সো আজি মোৰ ভিডিঅ'ত কোনো ধৰণৰ ভ্লগ নাই বা ট্ৰেভেল ভিডিঅ' তেনেকুৱা ধৰণৰ একো নাই। আজি মই এটা বেলেগ এটা ভিডিঅ'জ লৈ আহিছো চেনেল দিলে। সেইটো হৈছে এটা ৰেপিড ফায়াৰ চেলেঞ্জ, যোনটো মই বহুত কষ্ট কৰি কেইটামান 6টা কুৱেশ্যন বনাইছো। এই বনাইছো দেই 6টা কুৱেশ্যনছ। 6টা কুৱেশ্যন মানে এনেকুৱা হৈছে মানে সেই এলপি স্কুলত যে একদম চুপি তেনেকৈ জুপি যে আমি দিছো যে সেইটো টাইপৰ একদম এইও পুৰা সেই চাইডে বহি গৈছে বিচনাৰ মই এইফালে এটা মূৰত মই তেনেকুৱা হৈ গৈছে। বহুত কষ্ট কৰি কেইটামান কুৱেশ্যন আমি বনাইছো। এই বনাইছে মই বনাইছো, মই কি বনাইছো এই নাজানে, এই কি বনাইছে মই একদম নাজানো। সেই তেনেকুৱাই। গতিকে আহক আমাৰ ভিডিঅ'টি আৰম্ভ কৰিছো। বহুত বেছি মজা হ'ব ন ভিডিঅ'টো আজি চাওঁ। প্লেনিং ভিডিঅ'জ নহয়, আনপ্লেনলি চাডেনলি আমাৰ মনত আহিছে যে আমি এইটো কাম কৰোঁ কৰিব পাৰোঁ। যিহেতু এইৰো এটা ইউটিউব চেনেল আছে যোনটো মোৰ ডেছক্ৰিপশ্যনত মই লিংকটো মই দি দিম তাই ভাগৰ। একদম ফ্ৰীতে ছাবস্ক্ৰাইব কৰি দিব এই চেনেলটো, অলপ পইচা নালাগে বা সেইটোৱে লাগে। তো এই চেনেলটোতো আমি দুজনী এটা চেলেঞ্জ কৰিছোঁ। যোৱাকালিলৈ আপলোড দিম, হয়তো মৰ্ণিং বা ইভিনিং টাইমত আপলোড। অলৰেডি মই আপলোড কৰালৈকে আমি একচুৱেলি ছেইম ডেটত মানে টাইমিংটো অলপ 1 ঘণ্টা বা আধা ঘণ্টা সেইটো এনেকুৱা ইফাল সিফাল হ'ব। কিন্তু আৰু এটা আমি চেলেঞ্জ ভিডিঅ' কৰিছোঁ যোনটো যে উইচ বাই চেলেঞ্জ ভিডিঅ', যিটো মোৰ চেনেলত আহিব। আপোনালোক সকলোৱে চাব। আৰু মোৰ চেনেলটোৰ নাম হৈছে সেইটো মানে বহুত বেছি মানে জমনি হৈছে, আপোনালোকে চালে গম পাব ন। ইমান ফানি হৈছে, বহুত বেছি ফানি হৈছে। গতিকে সেইটো আপুনি চাব। ডেছক্ৰিপশ্যনতে মই ভিডিঅ'টোৰ লিংক দি থৈ দিম। এই চেনেলটোৰ নাম হৈছে ইমন দাস। আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰিব যোনসকলে আমাক ভাল পায়। চ' আহক তেন্তে কোনো প্ৰব্লেম নকৰাকৈ আমাৰ চেলেঞ্জটি আজি ষ্টাৰ্ট কৰিছোঁ। আমি গেমটো 2টা ৰাউণ্ড হ'ব। ফাৰ্ষ্ট ৰাউণ্ডত এই মোক কুৱেশ্যন সুধিব, 6টা কুৱেশ্যন দিব, আৰু ছেকেণ্ড ৰাউণ্ডত মই তাইক 6টা কুৱেশ্যন দিম। একদমেই নাজানো আমি কোনে কি কুৱেশ্যনছ লিখিছে বা কাৰ তাত কি কুৱেশ্যন হৈছে। যেতিয়া আমি ষ্টাৰ্ট কৰিম তেতিয়াহে গম পাম। হয়, গতিকে আহক তেন্তে ষ্টাৰ্ট কৰিছোঁ আমাৰ ভিডিঅ'টো। ফাৰ্ষ্ট ৰাউণ্ড আৰম্ভ কৰিছোঁ। ফায়াৰ চেলেঞ্জৰ ফাৰ্ষ্ট ৰাউণ্ড আৰম্ভ কৰিব লৈছোঁ। আৰু ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বলিউড এক্টৰৰ নাম ক'ব লাগে যাৰ ষ্টাৰ্টিং এলফাবেট A। আমিৰ খান। আৰু ছেকেণ্ড কুৱেশ্যনটো হৈছে এতিয়া মোৰ আটাইতকৈ খাই ভাল পোৱা ফুডটো কি? ফুড জলদি তই চাওমিন ভাল পাওঁ? চাওমিন ভাল পাওঁ, কিন্তু ইমান নহয়। আটাইতকৈ খাই ভাল পোৱা ফুডটো হৈছে চিকেন ইজ লাভ। বা একো নাই বাৰু, ফ্ৰাইড ৰাইচ চাওমিন সেইবিলাকতো মানে চিকেন দিয়ে কিন্তু স্পেচিয়েলি মানে চিকেন ইজ লাইক মাই মানে আটাইতকৈ ভাল পাওঁ আৰু খাই। আৰু এতিয়া থাৰ্ড কুৱেশ্যনটো হৈছে তই কেতিয়া লাষ্ট গা ধুইছিলি? আজি। বাৰু মোৰ কেতিয়াবা মিছ হয় দেই, মই সেইটো মিছা কথা নকওঁ। কেতিয়াবা এলাহতে গা চা নুধো তেনেকুৱা মানে। এজনে বহুত গালি পাৰে, মই যোনদিনা নুধো ন, এই জানা ধুবলৈ জানা তেনেকে কৰি থাকে। মোৰ ইমান বেছি একচুৱেলি গা ধুব লাগে, কাৰণ আজি ধুইছো মই। এলাহ কৰে একচুৱেলি। ঠাণ্ডা পৰিছে আৰু গুৱাহাটীত পৰা নাছিলে ঠাণ্ডা, কিন্তু ছাডেনলি গুৱাহাটীত বহুত ঠাণ্ডা পৰিছে। চ' মোৰ চৰ্দি হয়, তাই মোক সদায় চৰ্দি লগাব বিচাৰে। সিহঁততো গুড হেবিটছ ন, চ' গুড হেবিটছ ৰাখিব লাগে। আৰু এতিয়া 4th নম্বৰ কুৱেশ্যনটো হৈছে তোৰ পাব্লিক প্লেচত হোৱা আটাইতকৈ মানে উইয়াৰ্ড মুভমেণ্ট কিবা হৈছেনে এনেকুৱা উইয়াৰ্ড মুভমেণ্ট যে পাব্লিক প্লেচত উইয়াৰ্ড? অলপমান ভাবিব লাগিব মানে কেতিয়া হৈছিলে। মলত গৈছিলোঁ তেতিয়া মানে এনেকুৱা লাগিছে অলপ আগা টাইপ, আৰু মই য'ত ত'ত এইবোৰ কৰি ভাল নাপাওঁ। ত' সেইকাৰণে মনত কালি দিন লাগে বাৰু, কেতিয়াবা লাগি যায় ন। গৈ থাকিলে গাড়ীত বাৰু লাগিছে, ইটছ অ'কে। মনত লাগিছে নতুন বিশালখনলৈ গৈছিলোঁ, তেতিয়াই মানে এনেকুৱা হৈছিল মানে মোৰ লাগি আছে, ইমান জোৰত লাগি আছে, মই কি কৰোঁ, মোৰ লাজ লাগিছে। তেনেকৈ মই কৰিছিলোঁ। তাৰপিছত তাই ক'বও পৰা নাই মই ইমান মানুহ আছে, আৰু সেইটো সময়ত চেল টাইম আছিলে মানে। ত' সেইটো চবতকৈ উইয়াৰ্ড। আৰু এইটো চাগে চবৰ লগতে হৈছে, সেয়াই আৰু। আৰু এটা আছে উইয়াৰ্ড কি? সেইটো হৈছে বিশালতে হৈছে মোৰ হা। ত' সেইটো তেতিয়া সময় আছিলে চিক্ৰেট ৰিভিল হ'ব দেই। মোৰ যে ফাৰ্ষ্ট যোনটো যে মই শ্বুট যে কৰিছিলোঁ মনত আছে, ব্ৰাইডেল শ্বুট যে কৰিছিলোঁ। ত' সেই ব্ৰাইডেল শ্বুটতে মোৰ ফ্ৰেণ্ড এজনী আছে, তাইৰ পৰা মানে এটা নেকলেছ ল'ব লগা আছিলে। আৰু তেতিয়া সেইটো সময়ত মানে মই যিহেতু অকলে গৈছিলোঁ ন, ত' মই কেইটামান মানে মই বস্তু লৈছিলোঁ মানে বিশালৰ পৰা, খোৱা বস্তু আৰু লগতে কিছুমান আৰু ইম্পৰ্টেণ্ট বস্তু কিছুমান লৈছিলোঁ। ত' মই তাতে পে'মেণ্ট কৰিবলৈ মই লাইনত ৰৈ আছিলোঁ দেই। তাৰপিছতে লাইনত ৰৈ থাকোঁতে ইফালে তাই ফোন কৰি আছে, তাই মানে ক'ৰবাত ইম্পৰ্টেণ্ট কাম আছিলে, ত' সেইকাৰণে যাব লগা হৈছিলে। তাৰ পাছতে মই উপায় নাই, মই বস্তুখিনি তাত থৈ যাবও নোৱাৰোঁ, মই মানে বাহিৰলৈ যাব লাগিব। ত' মই মানে পে'মেণ্ট নকৰাকৈ মই বাহিৰলৈ ওলাই গৈছোঁ মানে।
তো তেতিয়া চিকিউৰিটি গাৰ্ড থাকে টিং 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 টিংকে বাজি গৈছে সেইটো চবতকে উইয়াৰ্ড সেইটো চবতকে উইয়াৰ্ড এতিয়া সোমাব লাগে পেমেণ্ট নকৰাকে তাতকে ওলাব নিদিয়ে মানে যিমানে বিশালে নহওক কিয় চব মলতে যিমানে আৰ্জেণ্ট কাম নাথাকক তাৰপিছতে মই তেওঁলোকক বুজাইছোঁ যে নহয় তেনেকুৱা একো নহয় মই কি কয় মোৰ ফ্ৰেণ্ড এজনী আহিছে একচুৱেলি তাহাঁতি দেখিছেও কাৰণ তাই মানে ভিতৰলৈ আহিবলৈ দেৰি হৈ গৈছিলে ন তো তাই মানে বাহিৰত ৰৈ আছে তো সেইকাৰণে মই যিহেতু অকলে আহিছোঁ মই কি কৰিম বাৰু কওকচোন তো সেইটো মানে বহুত বেছি উইয়াৰ্ড হৈ গৈছিল তাৰপিছতে পাছত তেওঁলোকে মই যেতিয়া ক'লোঁ তেওঁলোকে নিজে চকুৰে দেখিছেও ন তো তেতিয়া আৰু মানে মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গৈছিলে তেওঁলোকৰ সেইটোৱে চবতকৈ উইয়াৰ্ড পাব্লিকত আৰু মানুহে ঘূৰি ঘূৰিও চাইছিলে ভাবিছিল মই চুৰ কৰিছোঁ বুলি তো সেইটো মানে চবতকৈ উইয়াৰ্ড ফিলিংছ এভাৰ মোৰ লাইফৰ কেতিয়াও নাপাহৰোঁ মই সেইটো চ' নেক্সট কুৱেশ্যন এতিয়া 5 নম্বৰ কুৱেশ্যনটো হৈছে 5খন ফিল্মৰ নাম কথা পাতা 5খন ফিল্মৰ নাম সূৰ্যবংশী আতৰংগী ৰে তাৰপিছতে গুড নিউজ হেৰি কি কয় লাভ আজকাল আৰু চেন্নাই এক্সপ্ৰেছ অ'কে আৰু তোৰ আটাইতকৈ ভাল লগা বস্তু কি যিয়ে হওক মানে এনেকুৱা মানে ইয়াৰিংছ হওক বা নেকলেছ হওক বা যিয়ে নহওক কিয় চবতকৈ মই বেছি ভাল পাওঁ ফ্লাৱাৰ্ছ যদি আপোনালোকৰ কেতিয়াবা মোক গিফ্ট দিব মন যায় প্লিজ ফ্লাৱাৰ দিলে মই ভাল পাওঁ দেই ৰ'জেছ একদম ফ্লাৱাৰ মই বহুত বেছি ভাল পাওঁ আৰু চ' মোৰ 6টা কুৱেশ্যন আছিলে ৰেপিড ফায়াৰ চেলেঞ্জৰ সেইকেইটা শেষ হৈছে এতিয়া তাইৰ টাৰ্ণ আহিব তাই মোক কি সোধে মই নাজানো হোপ মাই বেষ্ট দিবলৈ ট্ৰাই কৰিম এতিয়া আমি ছেকেণ্ড ৰাউণ্ডটো ষ্টাৰ্ট কৰিব গৈছোঁ ছেকেণ্ড ৰাউণ্ডত মই তাইৰ কাৰণে কেইটামান কুৱেশ্যনছ বনাইছোঁ 6টা কুৱেশ্যন বনাইছোঁ তো সেইকেইটা মই এতিয়া সুধিম তাইক চাওক কি কি কুৱেশ্যন মানে কিমান তাই আনচাৰ দিব পাৰে এইকেইটা কুৱেশ্যন বনাইছোঁ চ' অ'কে ষ্টাৰ্ট ফাৰ্ষ্ট কুৱেশ্যন হৈছে তাইৰ কাৰণে বলীউডৰ এখন মুভিৰ নাম ক'ব লাগে ষ্টাৰ্ট উইথ বি বুল বচ্চন বা তামাম ৰেপিড ফায়াৰ মাৰিছে আৰু এইটো তাৰপিছতে পাৰিছে ছোৱালীয়ে তাৰপিছতে ছেকেণ্ড নম্বৰ কুৱেশ্যন হৈছে এটা ভেজিটেবলৰ নাম ক যোনটো ভেজিটেবলক তই কাটিলে তই নিজেও দুখ পাৱ মানে য়েছ পিঁয়াজ দিলে চকু পানী য়েছ পিঁয়াজ হয় যাক আপুনি কাটিলে আপোনাৰ নিজৰো চকু পানী ওলায় কেতিয়াবা কোনোবাই সোধে তোমাৰ কিবা দুখ চুখ হৈছে নেকি পিঁয়াজ চিয়াজ কাটিলে এদিন মোৰ ইনচিডেণ্ট এটা কৈ আছোঁ হা এদিন মই পিঁয়াজ কাটি আছিলোঁ তাৰপিছত দেউতা বহি আছে মাও বহি আছে চব বহি আছে আৰু মোক মায়ে কৈছিলে যে আজি চিকেন বনাব তাৰপিছত চিকেন বনালে পিঁয়াজ কাটিব লাগে এইফালে টিভি চাইছে মই পিঁয়াজ কাটি আছোঁ দেউতাই ভাবিছে ফিল্মখন চাই পেলাই মোৰ দুখ লাগিছে কিন্তু ইফালে মই পিঁয়াজৰ কাৰণে আৰু ইমান কাঢ়া হয় ন পিঁয়াজৰ হেৰিটো বহুত চকু মানি ওলায় মোৰ তেনেকুৱা বহুত বাৰ হৈছে তাৰমানে তো আমাৰ দুটা গ'ল তাই খাই আছে কাৰণে মই কৰিছোঁ দুটা গ'ল থাৰ্ড নম্বৰ কুৱেশ্যন জুবিন গাৰ্গৰ টি লগাই এটা গানৰ নাম ক আৰু সেই গানটো তই গায়ো দে অকণমান গুণগুণাই দে ত লগাই তুমি যেন পপিয়া তৰা তুমি যেন পপিয়া তৰা ইমানখিনিয়ে জানো ভাল লাগে গানটো ভাল লাগে কিন্তু গাব নাজানো আৰু একদম বাকৱাছ গাওঁ ইগনৰ কৰিব মোৰ গান চালি এদিন আমি ন হেৰি আন্তাক্ষৰীও চেলেঞ্জ লৈ আহিম হা এতিয়া মনত পৰিছে ইগনৰ কৰিব দে ভইচটো বহুত বেয়া যিহেতু ডান্স কৰোঁ চ' গান ইমান ভাল নালাগে য়েছ অ'কে নেক্সট কুৱেশ্যন হৈছে 4th নম্বৰ কুৱেশ্যন হৈছে তাইৰ কাৰণে এটা জি নামৰ ফ্ৰুটছ এটা নাম ক গোৱা বাপৰে বাপ বেলেগ আৰু দেই তাৰপিছতে 5th নম্বৰ এটা কুৱেশ্যন হৈছে এছ নামৰ এটা ভেজিটেবল আচলতে চ হ'ব অসমীয়াত অসমীয়াত নহয় ইংলিছত মই যাতে আজিলৈকে ভেজিটেবলে নাই আছে কাৰণটো মই লিখিছোঁ গৰু এছা কি ভেজিটেবল আছে কাৰণটো মই লিখিছোঁ পাছ স্কোৱাছ যিটো বেয়া পাওঁ মই বাৰু ভাল পাওঁ আগতে বেয়া পাইছিলোঁ কিন্তু মানে টেষ্টিকৈ বনালে বহুত বেছি ভাল লাগে চ' লাষ্ট কুৱেশ্যন হৈছে যে কাতি বিহু কোনটো মাহত পালন কৰা হয় উইথ ডেট যদিও তই কৈ দিব পাৰ তেতিয়া বহুত বেছি ভাল অক্টোবৰত ডেট আই থিংক দেৱালীৰ পিছত মেবি দেৱালীৰ পিছত অ'কে মাতো শুদ্ধ হৈছে অক্টোবৰ হয় একচুৱেলি তো কেতিয়াবা ডেট চেঞ্জ হ'ব পাৰে কিন্তু যিমানে নহওক কিয় কাতি বিহু অক্টোবৰ 18 তাৰিখে পালন কৰা হয় মানে অক্টোবৰ মাহতে পাতে চ'
মোৰো কুৱেশ্যন এইমাত্ৰ শেষ হৈছে আমাৰ এইবাৰ টাই হৈ গ'ল এটা নোৱাৰিলো ময়ো এটা নোৱাৰিলো তাই এটা মই কোনটো ফুডটো নোৱাৰিলো ন আৰু মই হেৰি নোৱাৰিলো এছ আখৰ যিটো ভেজিটেবলছৰ নাম সেইটো নোৱাৰিলে তাই হৈ গ'ল তাই হৈ গ'ল এতিয়া কি কৰোঁ এনেকৈ ভাবা নিচিনাই বাৰু আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকে কমেণ্টত জনাব যে আৰু নেক্সট কি চেলেঞ্জ কৰিব ইয়াতে আমাৰ ৰেপিড ফায়াৰ যোনটো চেলেঞ্জ আছিলে সেইটো ইয়াতে আমাৰ সমাপ্ত হৈছে হয় একদম ফাৰ্ষ্ট টাইম আমি বনোৱা নাই আগতে আৰু যিহেতু মোৰো নতুন চেনেল এইৰো নতুন চেনেল একদম নতুন নতুনকৈ খুলিছোঁ গতিকে আপোনালোকে যদি আমাক মৰম কৰে আমাৰ চেনেলটো যদি কিয়নো আপোনালোকৰ মৰমৰ যথেষ্টখিনি প্ৰয়োজন একদম নিউ কামাৰ্ছ হয় আমি ইউটিউব জগতখনত আপোনালোকৰ মৰমৰ অতিকৈ প্ৰয়োজন হয় তো যদি আপোনালোকৰ মানে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে মেইনলি আমাৰ দুইজনী বৰ্ডিংটো যদি ভাল লাগিছে যদি নেক্সট এনেকুৱা ধৰণৰ কিবা ভিডিঅ'জ আপোনালোকে বিচাৰে তেন্তে কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ' দিছে হয় আপোনালোকে তলতে কমেণ্ট কৰি দিব পাৰে আৰু মই এতিয়াও কৈ দিছোঁ মোৰ ডেছক্ৰিপশ্যনত মই এই চেনেলটোৰ য'ত আমি আৰু এটা চেলেঞ্জ ভিডিঅ' কৰিছোঁ যোনটো তাই চেনেলত অলৰেডি আপলোড কৰি গৈছে গতিকে সেইটো আপোনালোকে চাব পাৰে কেনেকুৱা লাগিছে আপোনালোকে ক'ব পাৰে কমেণ্টত জনাব কেনেকুৱা পালে হয় কেনেকুৱা পালে জনাব আৰু ইমানেই ক'ব লগা আছিল যিহেতু তাইও ষ্টুডেণ্ট ময়ো ষ্টুডেণ্ট আমাৰ ইমান কেপাচিটি নাই যিহেতু এনেকৈ বাহিৰত গৈ মেলি ট্ৰেভেল যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিব এই ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু তাই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে মোকো কৰি দিব এইটো কৰি দিব বেচেৰি বহুত কষ্ট কৰি আছে চেনেলটোৰ কাৰণে গতিকে আমি আহিছোঁ আৰু আমি নতুন আৰু চেলেঞ্জ ভিডিঅ'জ মাজলৈ আগবঢ়াই দিম আপোনালোকে চাই থাকিব ছাইডত যোনটো যে বেল আইকনটো এইকণ পিছে আছিলে সেইটোও টিপি দিব তেতিয়াহে গম পাব আমি দিছোঁ নে নাই দিয়া এই চেনেলটোত গৈও এই টিলিঙাটো বজাই দিব ঘণ্টাটো বজাই দিব তেতিয়াহে গম পাব গতিকে আজি আহিছোঁ বাই বাই